ৰবা ৰবা আৰে ৰৈ দিয়া না পাই গ'লে তো মন্দিৰ अरे पागली सिगारेटर লগত নিজকে ইমান কিয় কম্পেয়াৰ কৰি থাকা তোমাক ভাল পোৱাৰ সময়ত তোমাক সিগাৰেটলে কোৱা নাছিলে যে স্বপ্নালে ভাল পালে মোক বাদ দিব লাগিব ৰিলেক্স স্বপ্নালে ৰিলেক্স ফালতুকে বহুত আছে ৰবি অলপ সিৰিয়াছ হোৱা ঠিক আছে ওকে আই এম কুল নাও আহা ভিতৰত স্বপ্ন কোৱাচোন আকৌ কি হ'ল ৰৈ গলা যে মই ৰহে গৈছো উভতি যোৱা নাই তো তুমি বহুত দলেছে ভিতৰলৈ যাবানে কিন্তু কিয় আৰে মূৰ্খ চাকি গৈছো কোনে জ্বলাব আৰে তুমি আৰু তুমি কি কৰিবা মই দূৰৰ পৰা চাই থাকিম তোমাৰ পাগলৰ পাগলামিয়ে তথাস্তু ঈশ্বৰে তোমাৰ প্ৰাৰ্থনাত মুগ্ধ স্বপ্নালী এতিয়া চকু মেলা স্বপ্না মোৰো হেৰাই যাব মন গৈছিল তোমাৰ দুচকুত কিন্তু কিয় আৰু আজি অলপ আদৰ্শটো বেছি হোৱা নাই নে নেজানো কিয় আমি যে নিজনে সিজনৰ পৰা আঁতৰি যোৱাৰ এটি ভীষণ ষড়যন্ত্ৰৰ সন্মুখীন হ'বলৈ গৈ আছো ঐ পাগল ইমান ফিল্মি টাইপ হৈ গৈছা তুমি অলপ সাউথ ইণ্ডিয়া ভুলবোৰ কম পইচা কৰিবা তোৰ কি কয় এইবোৰ অলপ সিৰিয়াছ হোৱা জীৱনটোক লৈ আৰু কেৰিয়াৰক লৈ কেৰিয়াৰ শুনা কোনোবা এজন মহান ব্যক্তিয়ে কৈছিলে ভৱিষ্যতটো তোমাৰ ঈশ্বৰৰ হাতত এৰি দিয়া অতীতটো নদীৰ কাষৰ গৰাখহনীয়া আৰু বৰ্তমান উদযাপন কৰা মুক্তমনে উফ হৈছে আৰু মোৰ ফিল্মি হিৰোটো তোমাক আৰু কথালে কোনে পাৰে স্বপ্না তই এতিয়ালৈকে উঠা নাই নি উঠিছো দেউতা ৰবা আমাৰ চাহ আনি আছো ৰবি চাহ পিছতো খাম কথা এটা শুনি ল কি দেউতা আজি তই কলেজলৈ নগলেও আজি তোক চাবলৈ ল'ৰা এজন আহিব কিন্তু দেউতা কোনো কিন্তু নাই যা তই এতিয়াৰ পৰা আহি দিওঁ ঠিক আছে দেউতা ৰবি শুনা না দেউতাই মোৰ কাৰণে ল'ৰা চাইছে তুমি প্লিজ কিবা এটা কৰা আৰে ঘৰত এজনী গাভৰু ছোৱালী থাকিলে মাক দেউতাকেতো ল'ৰা চাবই সেইটোনো কি ডাঙৰ কথা ৰবি হয় তুমি চিৰিয়াছ হল হলে মই কিন্তু সুইচাইড কৰিম ঐ পাগলী এই ৰাতিপুৱাই মোৰ নুচুৱাবি হা এতিয়া ফোন ৰাখ কলেজত লগ কৰি আছো হেল্ল' ৰবি তুমি আহিলা অহাচোন মাজনী মাতি দিলো মইনা
রবি তোমার পাগল পুয়ো স্বপ্না রবি হয়তো তুমি মোক ইয়াৰ পৰা লৈ যা নহ'লে মোক মাৰি থাকিবা ৰবি ওকে স্বপ্না নাও রিল্যাক্স স্বপ্না নাও রিল্যাক্স প্লিজ তাই বুঢ়া এইবোৰ মই কি দেখিলোঁ মই যাওঁ ৰবা ৰবা তই কি বুলি ভাবিছ তোৰ দৰে গুণ্ডা এজনৰ লগত মোৰ ছোৱালী যাবলৈ দিম গুণ্ডা বয় ঠিক আছে এতিয়া যাব দে ৰবি কিন্তু গুণ্ডা গুণ্ডা হয় কিন্তু কেনেকুৱা হ'লো তোক আকৌ এবাৰ পুৰাই দিব তেতিয়া হয়তো মই কিছু উৎপত্তি আছিলোঁ দিনৰ দিনটো লগৰ কেইটাৰ লগত আড্ডা মাৰি সময় কটাইছিলোঁ আৰু তেতিয়াই মিষ্টাৰ চানৰ চকু মোৰ ওপৰত পৰিছিল আৰু তাৰ পিছৰ পৰাই মোৰ পৃথিৱীখন যেন সলনি কৰি পেলাইছিল মিষ্টাৰ চানে এনি টাইম হত্যা লুণ্ঠন আৰু ফন্দনি আৰু এইবোৰৰ মাজতে এদিন মই তোমাক দেখিছিলোঁ আপুনি নিজৰ স্বাৰ্থৰ কাৰণে কি কি কৰিব পাৰে সঁচাকৈ ঘিণ লাগিছে আপোনাৰ স্বপ্না বাদ দিয়া গ'ল এতিয়া কলেজ যাবানে বিয়াৰ বাবে এডভাৰটাইজ মাৰি থাকিবা ৰবি প্লিজ স্বপ্না মোৰ ভুল হৈছে তেতিয়া মই টকাৰ গোলাম আছিলোঁ আৰু ৰবি তই মোৰ ল'ৰাৰ দৰে কিন্তু টকাই মোৰ চৰিত্ৰ পৰাই দিছিল কি চকা স্বপ্নালী তোমাৰে ৰবি কিন্তু মোক ক্ষমা কৰা পিছে এতিয়া কি কৰিম বুলি ভাবিছা কাজিয়া কৰিবানে নে মোক নিজৰ সাঁচি ৰখা ৰবিটোৰ নিচিনা হ'বা ৰবি অবিৰত হয়তো হালধীয়া সৰাপাতৰ দৰে তোমাৰ দুখৰিৰ গছপাত দুখাই যাব হয়তো তোমাৰ হৃদয়ত এদিনতে সৰাপাতেৰে বাহ সাজিব